নমস্কাৰ বন্ধুসকল বিচিত্ৰ বিকাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো কোনো ধৰণৰ গাহৰিৰ বিষয়ে নহয়। আজি মই এটা প্ৰডাক্টৰ বিষয়ে আপোনালোকক ক'ম। কেনেকুৱা প্ৰডাক্ট সেইটো মই ইউজ কৰি কেনে পাইছোঁ সেই প্ৰডাক্টৰ বিষয়ে আপোনালোকক ক'ম। তো ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে। বন্ধুসকল এইটো হৈছে প্ৰডাক্টটো বায়োটিক বায়োভিংৰাছ হেয়াৰ অইল। এই হেয়াৰ অইলৰ বিষয়ে মই কৈছোঁ আপোনালোকক। এইটো আপোনালোকে ইউজ কৰিলে আপোনালোকৰ চুলি সৰা উফি চুলিৰ খুজুতি এইবোৰ নাইকিয়া হ'ব। এইটো মই আগতে এটা ইউজ কৰিলোঁ আৰু এইটো যোৱাকালি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এইটো লৈ মই খুবেই বৰ ভাল পাইছোঁ এইটো ইউজ কৰি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। যিসকলৰ চুলি সৰাৰ প্ৰব্লেম আছে উফিৰ প্ৰব্লেম আছে সেইসকলে ইউজ কৰি চাব পাৰে। আৰু এইটো ইউজ কৰাৰ চিষ্টেমটো হৈছে গা ধোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা আগত মূৰত ভালদৰে লগাই মালিচ কৰি তাৰপিছত শ্বেম্পুৰে ৱাছ কৰিব লাগে। নহ'লে ৰাতি আপোনালোকে টোপনি মৰাৰ আগে ইউজ কৰি মালিচ কৰি ল'ব পাৰে। তাৰপিছত ৰাতিপুৱা ধুই দিব পাৰে। এইটো চাই লওক বায়োভিংৰাছ হেয়াৰ অইল। এইটো খুব ধুনীয়া হয়, 100% আয়ুৰ্বেদিক। আপোনালোকে ইউজ কৰিলে গম পাব। এবাৰ ইউজ কৰিছে আপোনালোকৰ যিসকলৰে প্ৰব্লেম হৈ আছে চুলি সৰা উফি এইবোৰ। মই ইউজ কৰি বহুত ভাল পাইছোঁ। আপোনালোকে ইয়াৰ গুণাগুণটো ইউটিউবত চাৰ্চ কৰি চাব বা নেটত গুগলত চাৰ্চ কৰিলে গম পাব তেতিয়া। তো বন্ধুসকল মই এইটো ব্যৱহাৰ কৰি বৰ ভাল পাইছোঁ। আপোনালোকে এবাৰ ইউজ কৰি চাওক। মই কোনো ধৰণৰ হেৰি কৰা নাই, প্ৰমোট কৰা নাই কোনো কোম্পানীৰ। এইটো মই ইউজ কৰি ভাল পাইছোঁ, সেইবাবে মই আপোনালোকক কৈছোঁ এবাৰ ইউজ কৰি চাওক। তো বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।